ফেষ্টিভেলৰ মুকলি দিন ইতিমধ্যে 10টা বজাত আমাৰ বডোলেণ্ডৰ সন্মানীয় চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই ফেষ্টিভেলৰ যিটো মূল দ্বাৰ এইটো মুকলি কৰি দিছে আৰু উলহ মালহ বুলি যিটো কয় মানে উকল মাকল যিটো পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈছে আৰু বিভিন্ন ঠাই ৰাইজৰ আৰু বহিৰাজ্যৰ যথেষ্ট টুৰিষ্ট ইয়াত আহাৰ কাৰণে যিখিনি যোগাযোগ হৈছে আৰু তেখেতসকলে ইতিমধ্যে আহিছে আৰু পৰ্যায়ক্ৰমে দিনজোৰা যিটো কাৰ্যসূচী আজি কালি 12 দিনীয়া যিটো কাৰ্যসূচী লৈ পেলাই ইয়াত যিটো ফেষ্টিভেলটো পাতা হৈছে প্ৰত্যেক দিনাই বহুতো নতুন ইয়াত কাৰ্যক্ৰম দেখাৰ কাৰণে দৰ্শকসকলে ইয়াত সুবিধা পাব। কালি যেটো বিষয়টো আমি ভাগ্যমা মহিলা প্ৰশ্নটো কৰিলো যে এইটো বৰ্জন কৰিব লাগে এইটো কথাটো হ'ল ব্যক্তি হিচাপে যেটো বিবেচনাৰ কথা হয় যে ইয়াত কোনো তেনেকুৱা ধৰণৰ এন্টি সোশ্যাল এক্টিভিটি ইয়াত কোনো প্ৰশ্ৰয় দিয়া নহয়। মূল কথাটো হ'ল ডেইজিং ফেষ্টিভেলৰ যেটো মূল উদ্দেশ্য বা ইয়াৰ যেটো প্ৰমোশন আমাৰ যেটো এথনিক কালচাৰেল আইডেন্টিটি ইয়াৰ যিখিনি আমাৰ বৈশিষ্ট্য গাঁৱলীয়া যেটো জীৱন ভিলেজ লাইফ আৰু আমাৰ যিখিনি আমাৰ প্ৰাকৃতিক সৌন্দৰ্য সেইটো প্ৰমোশন কৰি পেলাই ইয়াত পৰ্যটক দেশ বিদেশৰ পৰ্যটক আমি আকৰ্ষণ কৰিব বিচাৰিছোঁ ডেইজিং ফেষ্টিভেলৰ মাজেদি। আমি য'ত ইয়াত থিয় দিছোঁ ইয়াৰ ঠিক উত্তৰে 13 কিলোমিটাৰ উত্তৰে আমাৰ মানাস নেশ্যনেল পাৰ্ক যেটো ৱৰ্ল্ড হেৰিটেজ সাইট টাইগাৰ প্ৰজেক্ট এক্সটেনশ্যন হ'ল। তো গতিকে আজিৰ পৰা তাতো আমাৰ এলিফেণ্ট আৰু জীপ সাফাৰী আজি আৰম্ভ হ'ব। তো এইবোৰ কথাটো হ'ল আমি আমাৰ অঞ্চলক লৈ পেলাই আমি গৰ্ব কৰিব লাগিব আৰু এইটো আমি ভালদৰে প্ৰমোশন কৰিব লাগিব। আজি পৰ্যটনটোৱে হ'ল আটাইতকৈ নিয়োজন দিব পৰা এটা উদ্যোগ, সবতকৈ এমপ্লয়মেণ্ট দিব পৰা ইণ্ডাষ্ট্ৰী বুলিলে আজিৰ পৃথিৱীত দ্যাট ইজ টুৰিজম। তো ইয়াৰ কাৰণে এইটো এটা প্ৰমোশনাল এটা প্ৰগ্ৰাম হিচাপত আমি কৰিছোঁ। এইবিলাক আমাৰ তাত নাছিল, কিন্তু নাছিল বুলি আমি নকৰিম সেইটো নহয়। এতিয়া সমাজত ৰাজ্যত দেশত নতুনত্বৰ প্ৰয়োজন, ইনোভেশ্যনৰ প্ৰয়োজন আৰু এই ইনোভেশ্যন এটা আইডিয়া এইটো এটা চ্যালেঞ্জ হিচাপত লৈ পেলাই আজি সকলো এই অঞ্চলৰ ৰাইজে কাম কৰিছে। অসম টুৰিজম BTC টুৰিজমৰ বিষয়ববীয়া সকলো দায়িত্বত ইয়াত আছে আৰু স্বয়ং এইখন ফেষ্টিভেলৰ চেয়াৰমেনজন হ'ল আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ আমাৰ DC মহোদয়। ইয়াত গোটেই জিলা প্ৰশাসন ইয়াত ইনভলভ আছে, অসম চৰকাৰ ইয়াত আছে, BTC চৰকাৰ ইয়াত আছে। ইয়াত কোনো এন্টি সোশ্যাল এলিমেণ্ট কৰাৰ কাৰণে কাকো সুবিধা দিয়া নহয়। অকল ইয়াত শান্তি, অকল ইয়াত এটা সকলো আহি পেলাই যাহাতে চবে ফূৰ্তি কৰিব পাৰে। সকলো ফেমিলি ল'ৰা ছোৱালী যিমান বয়সৰ শ্ৰেণীৰ ব্যক্তিসকল আছে সকলোৱে আহি পেলাই ইয়াত যাহাতে ভালদৰে উপভোগ কৰিব পাৰে। কালচাৰেল এক্টিভিটি কালচাৰেল প্ৰগ্ৰামবিলাক যাহাতে ভালদৰে চাব পাৰে। ইয়াত আমাৰ স্পৰ্টছ যিমান আমাৰ ছিনিয়ৰ ইণ্টাৰনেশ্যনেল মেডেলিষ্ট গ'ল্ড মেডেলিষ্ট যিখিনি আমাৰ বক্সাৰ আছে তেখেতসকলে ইয়াত প্ৰদৰ্শন কৰিব। এলিফেণ্ট সাফাৰী আছে, ভাল ফুড কুইজিন লোকেল কুইজিন যিটো আছে ইয়াত প্ৰমোশনৰ কাৰণে ইয়াত ৰাখা হৈছে, যিটো ডেলিচিয়াছ বুলি কোৱা যায়, যিটো খাই পেলাই আমাৰ এই লোকেল অঞ্চলৰ ৰাইজৰ যিটো হেল্ডি যিটো এটা হেল্থ সেইটো আমি আনকো আমি টেষ্ট কৰাই পেলাই ইয়াৰ আকৰ্ষণ আমি কৰিব বিচাৰিছোঁ, প্ৰমোশন কৰিব বিচাৰিছোঁ। সেইটোতো সকলোৱে সেইটো বিচাৰে। থেংক ইউ।